হেল্ল', কি খবৰ আপোনালোকৰ? আজি দেওবাৰৰ দিনটোত সকলোৱে চাগে বহুত ব্যস্ত হৈ আছে। আজি ৰাতিপুৱা বৰষুণ জাকে অলপ বতৰটো সেমেকা কৰি দিছে। এইকেইদিন যিহে গৰম, বাপৰে, গৰমত থাকিব নোৱাৰা হৈ গৈছে। আমি দুয়োজনে কৰ্মব্যস্ততাৰ কাৰণে ইজনে সিজনক কেতিয়াও সময় দিব নোৱাৰোঁ। একাপ চাহ একেলগে বহি খোৱা সময়কণ নহয়গৈ। কেতিয়াবা এনেকৈও ভাল লাগে ন? নিজান সময় এটাত অকল আমি দুয়োজন, একাপ চাহ, বিস্কিট। বাৰু কিছুমানে এনেকৈ ভাল নাপাবও পাৰে। দামী ৰেষ্টুৰেণ্টত দামী খানা খোৱাতকৈ এনেকৈ আপোনাৰ প্ৰিয়জনৰ লগত সময় কটাই চাবচোন, কিমান ভাল লাগে। অলপ কথা পাতিলোঁ, অলপ আমাৰ মনৰ কথা শ্বেয়াৰ কৰিলোঁ, এনেকৈও ভাল লাগে। এনেকৈতো জীৱনটো মোৰ মানুহজনৰ লগত কটাব লাগিব, নহয়নে বাৰু? আজিলৈ আহিছোঁ দেই, ধন্যবাদ।